दीवाना है ये मन क्यों पागल है धड़कन क्यों तुझ पे मुझे प्यार आया है हाय हेलो नमस्कार সকলোকে গীতাঞ্জলি এনজয়মেন্টৰ অন্য এটি ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ আৰু যেহেতু আজি ভিডিঅ'টো গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ সো আপোনালোকক কওঁ যে মই আহি আছোঁ জাগিৰোড আৰু আমি আলোচকাত গাড়ীত উঠিছোঁ আমি গুৱাহাটী হৈ তেনেকৈ জাগিৰোডত যাম কিয় কৈ আছোঁ আপোনালোকক জনাই আছোঁ আৰু গাড়ী পুৰা চলি আছে আৰু মোৰ লগত আহিছে মোৰ বেষ্টি আৰু ছাৰ আজি জাগিৰোড নিউট্ৰিশ্যন ক্লাবৰ 1 ইয়াৰ এনিভাৰ্চাৰী চেলিব্ৰেশ্যন আছে চ' তাৰ কাৰণে আহিছোঁ দেই গাইজ আৰু গুৱাহাটী বুলি ক'লে আমাৰ শৰাইঘাটৰ দলংখন মেইন নহয় জানো চ' চাওক ভিউটো ইমান ধুনীয়া পৰিৱেশ নহয় সঁচাকৈ ভাল লাগে কিবা শৰাইঘাটৰ দলংখন আৰু গৈয়ে নাপায় চ' আহি আছোঁ আমিও আৰু আমি জালুকবাৰীত নামি এতিয়া উঠিছোঁ খানাপাৰালৈকে আমি গাড়ীত যাবৰ কাৰণে চ' আৰু অলপ সময় ৰখিলোঁ জালুকবাৰীত কাৰণ গাড়ী কোনফালে গৈ আমি ভালদৰে চিনি নাপাওঁ চ' এতিয়া গৈ আছোঁ খানাপাৰালৈকে চ' খানাপাৰাত আকৌ গাড়ী চেঞ্জ কৰিব লাগে আমি তো চাওক গৈ আছোঁ আমি বশিষ্ঠলৈকে এয়া হৈছে জাগিৰোডৰ নিজৰা পাৰ্ক আৰু আমি আহিছোঁ পাৰ্কখনলৈকে এইখন এখন পাৰ্ক আছে ভিতৰত গৈ আপোনালোকক অকণমান দেখুৱাইছোঁ আৰু আমি আহি পোৱাৰ আগতে যিহেতু ক্লাবৰ কেক কাটিলে চ' আমি খোৱা লোৱা কৰি আহি ক্লাবৰ ওচৰতে এখন নিজৰা পাৰ বুলি ঠাই আছে চাওক আমিও ভিতৰলৈকে সোমাই আহি আছোঁ আৰু চিলড্ৰেন পাৰ্ক হয় কিন্তু বহুত ধুনীয়া এইটো নিজৰাটো পৰি আছে চ' বহুত ধুনীয়া হয় আপোনালোকক দেখুৱাই আছোঁ যাম নহয় ফটো মাৰিবি হা আমিও যাম নাযাওঁ नज़ारा है ইমান ধুনীয়া আৰু এইফালে চব ছাৰহঁতে তামাম ফটো উঠিছে অসীম ছাৰ ক'ত গ'ল ইফালে ওপৰৰ ফালে উঠি আহিছোঁ ইয়াতে ওপৰত কি আছে নাজানো আৰু ইফালে ইমান ধুনীয়া নিজৰা আৰু ইমান ধুনীয়া চিনাৰী অ' মাই গড জাগিৰোডত যে ইমান ধুনীয়া বস্তু এটা আছে মই গমেই পোৱা নাই অঁ ছাৰখন ভালে গ'ল তো এবাৰ ওপৰৰ পৰা উঠি আহোঁ বেছি ওপৰত যাব এনেও মোৰ ভয় লাগে সঁচা ক'ত আৰু সঁচাকৈ জেগাখিনি বহুত বেছি ধুনীয়া আৰু তাতে ওচৰত পিকনিক প্লেচো আছে আৰু ইমান ধুনীয়াকৈ মানে সজাইছে আৰু পাহাৰৰ ওপৰতে হয় শিল চিলবিলাক বহুত ধুনীয়াকৈ আৰু নিজৰাটো গৰম দিন যিহেতু একদম ঠাণ্ডা পানী বহুত বেছি ধুনীয়া ঠাইখিনি আৰু আমি ওপৰলৈকে উঠি এবাৰ চাই আহিছোঁ চ' তাতে বহুত কিবা কিবি আছে চ' চাওক তলৰ ফালেও ইমান মানে বেছি ধুনীয়া নহয় সঁচাকৈ আৰু আপোনালোকে কেতিয়াবা আহিবচোন দেই আৰু যদি কোনোবা আহি পাইছে কমেণ্ট কৰি জনাব আৰু আমি দুজনী মানে ওপৰলৈকে উঠি আহি আছিলোঁ ছাৰ আগতে গ'ল কিন্তু কোনফালে গ'ল নাজানো কিন্তু চাওক ইমান ধুনীয়া পানীখিনি কি ধুনীয়াকৈ বৈ আছে আৰু বহুত ধুনীয়া আৰু ওচৰতে এটা চাংঘৰো আছে গাইজ মই এবাৰ ওপৰলৈকে বেছি নুঠিলোঁ বাৰু অলপমান উঠিলোঁ আৰু সঁচাকৈ চাওকচোন ইমান ধুনীয়া ওপৰৰ পৰা যে তলৰখিনি কি ধুনীয়া লগা হৈছে ৱাও সঁচাকৈ বহুত
বেছি ধুনীয়া লাগিছে। আৰু সঁচাকৈ এইবিলাক ধৰক অকণমান মানে বহাকৈ বা ল'ৰা ছোৱালীয়ে খেলাকৈ ৰাখি থৈ দিছে, কিন্তু সঁচাকৈ কৈছোঁ মাইণ্ড ব্লয়িং পিকচাৰ হয় আৰু বহুত বেছিয়ে ধুনীয়া হয়। চাংঘৰ ৱাও, তলৰ ফালে চাই ইমান মজা লাগে। এই বাঘিটাটো উঠা গৰম বহুত। কিমান ডিগ্ৰী দিছে ঠিক নাই। আৰু মানে গাইছ, মই যে শিলটোৰ ওপৰত উঠি আছোঁ, শিলটোত মানে কিবা কিবি লিখাই আছিলে, যেনেকুৱাকৈ R+B কিবা যে লিখি থৈছিলে আগতে ল'ৰা ছোৱালীবিলাকে, চ' তেনেকুৱাকৈ। ৱাও, বল্লা ৱাও, ইমান ধুনীয়া সৰু ল'ৰা ছোৱালীৰ পাৰ্ক এখন। এখনে আছিলে স্বপ্নাডুং শিশু অনুৰণ উদ্যান। ৱাও, ইমান ধুনীয়া হয় ভিতৰতো। জান আকৌ এইটোৱে হৈছে জাগিৰোড নিউট্ৰিচন। আৰু আমি ফুৰি মেলি ক্লাবৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি নগাঁও তেজপুৰ হৈ ঘৰলৈকে আহি আছোঁ। চ' চাওক, নগাঁৱৰ ৰাস্তাটো সঁচাকৈ বহুত বেছি ধুনীয়া, গাড়ী মটৰো ইমান ভিৰ নাই। আৰু আমি আহি আছোঁ ছাৰৰ লগত। ঠিক আছে, গৈ আছোঁ। আৰু জানেই নহয় গাইছ, আমি তেতিয়া সৰু পোৱালি বুলি, চ' কিবা কিবি কৰি আহি আছোঁ আৰু গোটেই ৰাতিটো। আৰু চাওক, একদম পূৰা ৰ'দ পৰি গৈছে পূৰা চকুতে, আৰু এইজনীক চাওক কেনেকুৱা কৰি আছে। আচলতে বহুত ধুনীয়া জেগা। অৱশেষত আহি আমি তেজপুৰৰ মিছন চাৰিআলি পালোঁ। আৰু এতিয়া কথা হ'ল, মঙলদৈ গাড়ী পোৱাটোহে ডাঙৰ কথা। কাৰণ আৰু চাওক, মঙলদৈ গাড়ীত আমি উঠিলোঁ আৰু আহিও আছোঁ। গাড়ীখনত অৱশ্যে অকণমান সময় ৰখিলোঁ বাৰু, তাৰপিছত আমি আহি আছোঁ। এতিয়া মঙলদৈ পাওঁতে কিমান দেৰি হয় ঠিক নাই, আৰু যিহেতু 3 ঘণ্টা 3.5 ঘণ্টা লাগি যায়। চ' আহি আছোঁ আৰু মুখত মানে এইকাৰণে মই এখন মাৰি লৈছোঁ, বহুত ধূলি। আৰু এইজন যে হাত দেখিছে ল'ৰাজন, এইজন ল'ৰাজন ক'ৰ হয় নাজানো, কিন্তু ল'ৰাজনে পিছৰ পৰা ধুনীয়াকৈ মানে কুটকুটি দি আছে সৰু ল'ৰাজনক। ফাইনেলি মঙলদৈ পালোঁ আহি 9টা বজাত, আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। ঘৰ আহি পাওঁতে 9:30 বাজিলে। চ' বাই বাই গাইজ, লাভ ইউ।